আজিৰ সাধুটো হৈছে দুটি চৰাইৰ সাধু। এখন হাবিত এহাল ভাটৌ চৰাই আছিল। সিহঁত খুব কৰ্মী আৰু লগতে খুব মৰমীয়ালু। এসময়ত সিহঁতৰ দুটা পোৱালি জন্ম হ'ল। মৰমতে পোৱালি দুটাৰ নাম, এটাৰ নাম জোনাক ৰাখিল আৰু এটাৰ নাম পোহৰ ৰাখিলে। লাহে লাহে দুইটা পোৱালি ডাঙৰ হৈ আহিছে আৰু সিহঁতৰ কথা বতৰাবোৰো আৰম্ভ হৈছে। জোনাক মাক দেউতাকৰ দৰেই কৰ্মী আৰু লগতে কি জানানে, সি নতুন নতুন কথা জানিবলৈ, নতুন নতুন খবৰ ৰাখিবলৈ খুব আগ্ৰহী। আনহাতে পোহৰৰ নামটোহে অকল পোহৰ, বাকী তাৰ মনটো আন্ধাৰে হৈ থাকে। সি এলাহ দুলাহকৈ গোটেই দিনটো শুই বহি কটাই দিব পাৰিলেই ভাল পায়। জোনাকে মাকক সোধে, দিন ৰাতি কেনেকৈ হয়, সদায় কিয় বতৰ একেই নাথাকে, কেতিয়াবা বৰষুণ দিয়ে, কেতিয়াবা ৰ'দ দিয়ে, গছৰ ফল ফুলবোৰো সদায় একেই কিয় নাথাকে, এই প্ৰশ্নবিলাক কৰে। আৰু মাকেও যিমান পাৰে সিমান সহজকৈ বুজাই দিয়ে। পৃথিৱীৰ আৱৰ্তন, পৰিভ্ৰমণ, এই কথাবিলাক মাকে ধুনীয়াকৈ বুজাই দিয়ে। তাৰপিছত সিহঁত যেতিয়া লাহে লাহে ডাঙৰ হ'ল, এদিন দেউতাকে ক'লে, এতিয়া তোমালোক ডাঙৰ হৈছা, গতিকে তোমালোকে নিজৰ বাঁহ সাজি বেলেগ হৈ যোৱা আৰু নিজৰ সংসাৰ আৰম্ভ কৰা। এই কথা কোৱাৰ পিছদিনাখনি আমাৰ জোনাকে খেৰ কুটা গোটাই ধুনীয়া মজবুতকৈ এটা ঘৰ সাজিলে। সি তাৰ ঘৰটো কেনেকৈ সাজিছিল জানানে? তাৰ পূবফালে এখন খিৰিকীও ৰাখিছিল, যাতে ৰাতিপুৱাৰ ৰ'দজাকে তাৰ গালে মুখে মৰম সানি তাক জগাই দিব পাৰে। আনহাতে আৰু মই পোহৰৰ কথাটো কৈছোৱেই, সিটো আৰু খবৰ নাই। সি আৰামত শুই আছে, খেলি ধূলি ঘূৰি ফুৰিছে। তাকে দেখি দেউতাকৰ এদিন খুব খং উঠিলে আৰু তাক অকণমান টানকৈয়ে ক'লে। দেউতাকৰ গালি খাই তাৰো খুব খং উঠিলে আৰু সি লৰালৰিকৈ নিজৰ বাঁহ সাজিবলৈ গ'ল। সি বাঁহ সাজিবলৈ খেৰ কুটা বিচাৰি ফুৰোঁতে কি দেখিলে জানানে? সি দেখিলে কিছুমান মানুহে কাম কৰি থাকোঁতে এলুমিনিয়ামৰ তাঁৰ কিছুমান পেলাই দিছে। মনতে ভাবিলে, এইবিলাকে ঘৰ সাজিলে কি যে ধুনীয়া হ'ব। সি সেইবিলাক আনি ঘৰ সাজিবলৈ লাগিল। তাৰ লগৰীয়াসকলে মানা কৰিলে যে এইবিলাক বস্তু দি আমাৰ বাঁহ নাসাজে নহয়। সি ভাবিলে ইহঁতি হিংসাতে কৈছে। ক'লে, হ'ব হ'ব, মোক শিকাব নালাগে, তহঁতি যা। তাৰপৰা সি বাঁহটো সাজিল আৰু এদিন যেতিয়া গৰমৰ দিনত আহি বাঁহটোত বহিলে, তাৰ গোটেই সৰ্বশৰীৰ পুৰি যোৱাৰ দৰে লাগিল। কাৰণ এলুমিনিয়ামৰ তাঁৰবোৰ ৰ'দত খুব গৰম হৈ যায় আৰু সেই গৰমবিলাক সিহঁতি ধৰিও ৰাখে। তাৰপিছত কি হ'ল জানানে? সি সেইটো বুজি পালে যে এলুমিনিয়ামৰ তাঁৰ তাহাঁতৰ চৰাইৰ কাৰণে উপকাৰী। সি এইবাৰ খেৰ কুটা অলপ গোটাই আনি বাঁহ এটা সাজিলে। হ'লেনো কি হ'ব, তাৰতো এলাহ গুণটো নগ'ল। সি যেনে তেনে বাঁহটো সাজিলে। দুদিনৰ পিছত হোৱা ধুমুহা বৰষুণতেই তাৰ বাঁহ ভাগি ছিগি শেষ। সি ৰাতি জোনাকৰ ওচৰলৈ আহি পেলাই খুব কান্দিছে আৰু কৈছে, চোৱাচোন, তোমাক যে ইমান ভগৱানে ইমান ভালকৈ দিছে, মোক যে একোৱেই নিদিলে। মোক চোৱাচোন, সদায় বেয়া বেয়া বস্তুবোৰ দিয়ে। মোৰ বাঁহটো আনকি এনেকুৱা দিলে যে এজাক বতাহতে গুচি গ'লগৈ। জোনাকে তেতিয়া মৰমেৰে বুজালে, চোৱা ভাই পোহৰ, আমাক ভগৱানে সকলো বস্তু একেদৰেই দিছে। তোমাৰ যি ঠোঁট, তোমাৰ যি পাখি, মোৰো একেই। এই প্ৰকৃতিখন চোৱাচোন, ইয়াততো প্ৰকৃতিয়েতো কাৰো লগত বিভেদ নানে। কাৰোবাৰ কাৰণে ফলটো ডাঙৰ হ'ব, কাৰোবাৰ কাৰণে সৰু হ'ব, তেনে হয় জানো? সকলোকে সমানেই দিছে, মাত্ৰ আমি নিজে কৰাৰ ওপৰত কথা। মই এই বস্তুখিনি লৈয়ে মোৰ বাঁহটো একাগ্ৰতাৰে সাজিছোঁ, কিন্তু তুমি যিহেতু এলাহ কৰি থাকা আৰু লগতে তুমি আনক হিংসাও কৰা, গতিকে তুমি নিজৰ কামত
ভালদৰে মনোযোগ দিব নোৱাৰা। সেয়েহে তোমাৰ এই দুৰৱস্থা হৈছে। এইবাৰ কিন্তু আমাৰ পোহৰে ভালদৰে কথাবিলাক বুজি পালে আৰু সি পিছদিনাখনৰ পৰাই সুন্দৰকৈ নিজৰ বাঁহটো সাজিল আৰু ভালকৈ বাঁহটো আমি কি বুজিলোঁ? আমি বুজিলোঁ যে আমি কেতিয়াও এলাহ কৰিব নালাগে। দ্বিতীয়তে কি জানানে? আমাক যেতিয়া বন্ধু বান্ধৱ বা পৰিয়ালৰ মানুহে সজ উপদেশ দিয়ে, সেই উপদেশ আমি গ্ৰহণ কৰিব লাগে। আমাৰ লগৰ সমনীয়াই কেতিয়াও আমাক বেয়া উপদেশ নিদিয়ে। গতিকে আমি সেই সজ উপদেশবিলাক আমি ল'ব লাগে আৰু লগতে আমি আনক কেতিয়াও ঈৰ্ষা কৰিব নালাগে। আমি নিজৰ কাম মনোযোগেৰে কৰিব লাগে। সাধুটো কেনে পালা মোক জনাবলৈ নাপাহৰিবা দেই।